নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, বাঁহীৰ সুৰৰ সমান বুকুভেদি যোৱা সুৰ পৃথিৱীত নাই। আজি বাঁহী বজাই অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰিয় হৈ পৰা লক্ষীনন্দন লাহনৰ জন্মদিন। তেওঁৰ জন্মদিনৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ। এই ভিডিঅ'টোত আজি তেওঁৰ বিষয়ে বহুতো নজনা কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল, লক্ষীনন্দন লাহনে প্ৰথমে নিজৰ বাঁহীটো কিনিবলৈ অটো চলাবলগীয়া হৈছিল, কিন্তু আজিৰ দিনত তেওঁৰ বাঁহীৰ সুৰ শুনি পাৰ কৰিব পাৰি গোটেই উজাগৰি ৰাতি। লক্ষীনন্দন লাহনৰ জন্ম হৈছিল ডিব্ৰুগড় জিলাৰ ফুৰলামপুৰত 2 এপ্ৰিল তাৰিখে। তেওঁৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক আৰু এজন সৰু ভায়েক আছে। তেওঁৰ মাতৃৰ নাম হৈছে চিত্ৰাৱতী লাহন আৰু ভায়েকজনৰ নাম হৈছে কৌশিক লাহন। লক্ষীনন্দন লাহনে প্ৰথমে বাঁহীৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল চালখোৱা সংগীত মহাবিদ্যালয়ৰ পৰা আৰু উচ্চ শিক্ষা গ্ৰহণ কৰে বিখ্যাত ভাৰতৰ বাঁহীবাদক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ তত্বাৱধানত ভুৱনেশ্বৰত। অসমত তেখেতে প্ৰসেন বৰা লগতে তুলসী ওজাৰ দৰে জনপ্ৰিয় বাঁহীবাদকৰ তত্বাৱধানত বাঁহীৰ শিক্ষা গ্ৰহণ কৰিছিল। লক্ষীনন্দন লাহন এজন ভাল বাঁহীবাদক হোৱাৰ উপৰিও মাৰ্চিয়েল আৰ্টিষ্ট, লগতে ভাল ছবিও অংকন কৰে। লগতে এজন ভাল কণ্ঠশিল্পীও। এইবেলি ৰঙালী বিহুৰ বাবে ব্যাপক প্ৰস্তুতি কৰি সাজু হৈ পৰিছে লক্ষীনন্দন লাহন আৰু তেওঁৰ টীম। এইবাৰ বিহুৰ মঞ্চত লক্ষীনন্দন লাহনৰ সুমধুৰ বাঁহীৰ সুৰত দৰ্শকৰ মন মুহি পেলাব। বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। শেষত লক্ষীনন্দন লাহনৰ উপজা দিনলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি লক্ষীনন্দন লাহনৰ বাঁহীৰ সুৰ শুনি কেনেকুৱা পায় তলত কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।